পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুনটা ভিডিঅ'লৈ। আজি পূজালৈ আহিছিলোঁ, ৰ'দটোহে পৰিছে, সেৱা কৰিলোঁ, বহুত মানুহ নেদেখালোঁ সেইকাৰণে সকলোকে আজি মহা অষ্টমী বহুত বেছি শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক এতিয়া আমাৰ ইয়াত আমাৰ শিশুপুৰৰ পূজা কেনেকুৱা হয় আপোনালোকে সকলোৱে চাব, আমিও চাম, আমাৰ লগত আপোনালোকে চাব। বহুত ডাঙৰ ৰ'দ, অত্যন্ত ৰ'দ, চকু মেলিবই নোৱাৰি, বহুত ডাঙৰ ৰ'দ দিছে। যাম ৰ'বা নাই, এতিয়া ঘৰলৈ যাম, মোবাইল থৈ দিয়া, মোবাইল থৈ দিয়া। ৰিম্পিৰ লগত ভিডিঅ' বনাওঁ তাই দেখা আহিব। দাই কি কৈছিলে? মোবাইল ভিডিঅ' কাটি কৈছে নেকি? মোবাইল চলা জানো পাই এবাৰ খেলিবা দেই। ইমান যুগে ঘূৰাই লৈ মোৰতো ঘূৰাই গৈছে, নৰখে চাগে, নৰখে, মই গম পালো। আপুনি গম পোৱা নাই বাইদেউ, মোৰ মতে এইটো ৰখিব। ৰখ 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 চালা লাকি নাম্বাৰ 6
নাপালে কোনেও নাপালে 6 20 টকা ঘূৰাই দে না আমাৰ ছোৱালী কি হৈছিলে সোনকালে হেৰাইছিলি ক'ত হেৰাইছিলে কি হৈছিলে মই এৰি থৈ গুচি আহিলোঁ তাই আহিলে বুলি ভাবিলোঁ তাই কান্দিছে নহয় ফোনটো লৈ আছে ফোন কৰি দিলে হয় ফোন কৰি তাই ফোনটো লৈ আছে ফোন কৰি দিলে হয় মাকে চিঞৰি ফুৰিছেগৈ পইচা আছে পকেটত আহক ৰাইজ আহক লাগি আছে বাইক পৰীক্ষা আহক বাইক পৰীক্ষা চাউল আছে ডিম আছে আটা আছে দালি আছে তেল আছে চকপাই আছে চকলেট আছে কি লাগিব আপোনাক কি লাগিব চব পাব খোৱা বস্তু চব পাব ঘৰৰ মই নাপালো যে চব কিচেনৰ বস্তু বাইকত থাকিলেই পাব 40 টকা ঘূৰাই দিয়ক 40 টকা বিকো হয় 10 টকা কি হয় খালো আৰু ভাগিনে আৰু কিবা লৈ দিয়ে চেনে নুখোলে ইয়াত নুখোলে চেনে ধৰি যাব কি লাগে মুনিয়াই দোকান নাই দিয়া বা ব'লা আকৌ যাওঁ দোকান প্ৰমোচন কৰিব মাছে কিন্তু নিদিয়ে এতিয়া দেই এইটো মাছে দোকান প্ৰমোচন কৰিবলৈ এইকেইটা মাছে দোকান প্ৰমোচন কৰিবলৈ হা তুমি দোকানখন প্ৰমোচন কৰিব পাৰিছা কিবা দিব না তোমাক সোধাচোন ওলাই দিয়া কা একবাৰ ওলাই দিয়া ওলাই যাওঁ হাতনি লৈ যোৱা বেলুনত কৰিলে বেলুনটো ফাটি যায় দিয়া দোকানৰ বিষয়ে লৈ আহিব লাগিব দিয়া পূজা নম্বৰ 24 দোকান নম্বৰ 24 আহি যাব হোলচেল ৰেটত হোলচেল এবাৰ খাম ফুচকা